মহিলাই অৰুণোদয় আঁচনি পাব। ইয়াৰ দ্বিতীয় আৰু এটা সিলেকশন হ'ব, তাত আৰু নোপোৱাখিনিও পোৱাৰ আমি ব্যৱস্থা কৰিম। সৰ্বমুঠ অসমত আমি ৩৫ লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আজি ২০ লাখ হৈ আছে, অহা এমাহ ডেৰ মাহৰ ভিতৰত ২৭ লাখ হ'ব, তাৰ পিছত আমি তাক ৩৫ লাখলৈকে লৈ যাম। অৰুণোদয় আঁচনি প্ৰথমতে আমি ৮৩০ টকাত আৰম্ভ কৰিলোঁ, ১০০০ টকা কৰিলোঁ, ১২৫০ টকা কৰিলোঁ। এই বছৰত আমি অৰুণোদয় আঁচনি ১৪০০ টকালৈকে প্ৰতি মাহত আমি বৃদ্ধি কৰিম। এই সিদ্ধান্ত এইবাৰৰ বাজেটত আমি দিছোঁ। তাৰ লগে লগে আমি কি কৰিব খুজিছোঁ যে আমাৰ বহুত মানুহৰ এতিয়াও ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ড নাই কাৰণে আমাৰ বিনামূলীয়া চাউল বহুত মানুহে পোৱা নাই। সেইবাবে এইবাৰ অসমত আমি আৰু ৬০ লাখ মানুহক আমি ৰেচন কাৰ্ড দিব খুজিছোঁ। আৰু টংলা বা পানেৰী সমষ্টিটো যিসকল মানুহৰ ৰেচন কাৰ্ড নাই তেওঁলোকক মই অনুৰোধ কৰিম যাতে এইবাৰ আপোনালোকে আবেদন কৰি ৰেচন কাৰ্ডখিনি বনাই লয়। মই কিয় ৰেচন কাৰ্ডখিনি বনাব কৈছোঁ? ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল দিওঁ, কিন্তু এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ ১০ মে'ৰ পিছত যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে হস্পিটালত গ'লে বছৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব। কোনেও খৰচ কৰিব নালাগে। বছৰত ৫ লাখ টকালৈকে ১০ মে' তাৰিখৰ পৰা বিনামূলীয়াকৈ চিকিৎসা পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন 2 in 1 হৈ গ'ল। মাহত চাউলো পাম আৰু বেমাৰ আজাৰ হ'লে বেমাৰ আজাৰৰ কাৰণে আমি সুবিধাও পাম। তাৰ লগত আৰু এটা এইবাৰ আমি কি কৰিব খুজিছোঁ, আমাৰ গাঁৱত আৰু টাউনত বহুত মহিলা আত্মসহায়ক গ্ৰুপ আছে। ইয়াত আছেনে নাই? আত্মসহায়ক গ্ৰুপ আছেনে নাই? হাত ডাঙক। ইছ ভগৱান, চবেই আছে। তহঁতিও আছ বাবা। আত্মসহায়ক গোট মহিলাক দে, তহঁতি ফুটবল টিম খোল। বুজি পালি না? হয়নে নহয়? এতিয়া আজি ইমান দিনে আমি গ্ৰুপত টকা দিছিলোঁ, হয়নে? বেংকেও গ্ৰুপত টকা দিয়ে, একাউণ্টতো গ্ৰুপত টকা আহে। এইবাৰ আমি কি কৰিছোঁ যে যিমান আত্মসহায়ক গোটৰ মেম্বাৰ আছে আমি বিচাৰিছোঁ যে সকলোৱে ঘৰতো এটা গাইগুটীয়া ব্যৱসায় আৰম্ভ কৰক। গ্ৰুপটো থাকিব আৰু নিজাকৈও ঘৰত আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এতিয়া কি ব্যৱসায় কৰিব আমি নাজানো, কিন্তু আমি আপোনালোকক শিকাম যে কি ব্যৱসায় কৰিলে আপোনালোকৰ লাভ হ'ব। এইবাৰ আমি গ্ৰুপৰ একাউণ্টৰ লগে লগে ব্যক্তিগত একাউণ্ট খুলিম। প্ৰথমতে আমি আপোনালোকক ব্যক্তিগত একাউণ্টত ১০০০ টকা দিম প্ৰশিক্ষণৰ কাৰণে। তাৰ পিছত গ্ৰুপৰ সকলো মেম্বাৰৰ বেংক একাউণ্টত গাইগুটীয়া কৰি আমি ১০,০০০ টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম। বুজি পালে নে নাই? তাৰমানে ১০ জনী সদস্য থাকে, ১ লাখ টকা যাব, কিন্তু গ্ৰুপৰ একাউণ্টত নাযাব, ব্যক্তিগত একাউণ্টত যাব। ঘৰে ঘৰে আপোনালোকৰ ১০,০০০ টকাকৈ যাব। ইয়াৰ ফলত আপোনালোকে ঘৰত মহিলাসকলে নিজাকৈ এটা ব্যৱসায় কৰিব পাৰিব আৰু গ্ৰুপৰ কামো আপোনালোকে কৰি থাকিব পাৰিব। আজি আমাৰ অসমত ৩ লাখ আত্মসহায়ক গ্ৰুপ আছে। প্ৰত্যেক গ্ৰুপতে ১০ গৰাকীকৈ মহিলা আছে। তাৰমানে ৩০ লাখ মহিলা, আৰু ৩০ লাখ মহিলাক ১০,০০০কৈ টকা দিলে আমি ৩,০০০ কোটি টকা আমাৰ মহিলাসকলক আমি দিব লাগিব। এই বছৰ আমি মাইক্ৰ' ফাইনেন্সৰ পুৰণা লোনবিলাকো ঘূৰাই দিম আৰু আপোনালোকক NOC চাৰ্টিফিকেট আপোনালোকৰ ঘৰে ঘৰে আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমাৰ চৰকাৰে কি সিদ্ধান্ত লৈছে
যে 1 লাখ চৰকাৰী চাকৰিটো আমি দিমেই, তাৰ উপৰিও আমাৰ 2 লাখ ডেকা ল'ৰাক এইবাৰ আমি বেংকৰ পৰা গ্যাৰেণ্টি নোহোৱা কৰি 2 লাখ টকাকৈ আমি সহায় কৰিব খুজিছো, যাতে তেওঁলোকে নিজাকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে। প্ৰথমতে 1 লাখ টকা পাব, তাৰ পিছত 50,000 টকা পাব, তাৰ পিছত 50,000 টকা পাব। 2 লাখ টকাৰ ওপৰত যদি বেংকৰ পৰা কিবা বেছিকৈ আনিব পাৰে আমাৰ আপত্তি নাই, কিন্তু আমি বেংকৰ লগত কথা নপতাকৈ ডাইৰেক্টলি 2 লাখ ল'ৰা ছোৱালীৰ বেংক একাউণ্টত আমি এই টকা দিম, যাতে সকলোৱে কিবা নহয় কিবা ব্যৱসায় কৰি থাকিব পাৰে। তাৰ উপৰিও আমাৰ চৰকাৰী চাকৰি আমি যি 1 লাখ চাকৰি দিম বুলি কৈছিলো, অহা মে মাহত এই চাকৰি দিয়াৰ প্ৰক্ৰিয়া আমি শেষ কৰিম, আৰু তাৰ পিছত আমি 1 লাখতকৈ ওপৰত গৈ আৰু নতুন নতুন আমি চাকৰি ল'ৰা ছোৱালীৰ কাৰণে বিজ্ঞাপন দিয়াৰ আমি ব্যৱস্থা কৰিম।